ডিফুৰ লামডিং ৰোডৰ 8 কিলোস্থিত বিট কাৰ্যালয়ৰ অধীনৰ বনাঞ্চলত দিনে নিশাই গছ কটা অব্যাহত চোৰাং চক্ৰৰ অবৈধ কাণ্ড চকু মুটাৰ কুলিৰ ভাওত বনকৰ্মী নিময়মান কাম কাজৰ সম্পাদনৰ প্ৰতি কঠোৰ নীতি বিধায়ক ডক্টৰ মানসিং ৰংপিৰ কাম নিম্নমানৰ হলে বিল পৰিশোধ নকৰাৰ সিদ্ধান্ত নগালেণ্ড অসম সীমান্তৰ কাৰ্বি আংলঙত ভূমি আগ্ৰাসনৰ অব্যাহত স্বয়ংভূত নগালেণ্ড প্ৰশাসনে উন্নয়নমূলক কামৰ তদাৰক কৰিছে সীমান্তত ৰাজ্য প্ৰশাসন নীৰৱ ভূমিকা নমস্কাৰ ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা এতিয়া গৈছো প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ গছ থাকিলেহে মানুহ থাকিব বন বিভাগৰ এই সুন্দৰ শ্লোগান সম্পত্তি ধোৱা চাঙত কাৰ্বি আংলং জিলাৰ ডিফু লামডিং ৰোডৰ 8 কিলোস্থিত বিট কাৰ্যালয় নাকৰ আগতে দিনে নিশাই গছ কটা কাৰ্য অব্যাহত কাঠ চোৰাং চক্ৰৰ এই অবৈধ কাণ্ডত দেখিও চকু মুটাৰ কুলি ভাত বনকৰ্মী কুম্ভকৰ্ণৰ নিদ্ৰা সুযোগ গ্ৰহণ কৰি দিনে নিশাই বনাঞ্চলৰ কাঠ কাটি তহিলং কৰিছে একাংশ কাঠ চোৰে কাৰ্বি আংলং জিলাৰ পশ্চিম সংমণ্ডলৰ অধীনৰ 8 কিলোস্থিত বিট কাৰ্যালয়ৰ অধীনত মাত্ৰ কাৰ্যালয়টিৰ পৰা 100 মিটাৰ নিলগত থকা বনাঞ্চলত কাঠ কাটি থকা কাৰ্য বনকৰ্মীয়ে নুশুনা বা নেদেখাটো আশ্চৰ্যজনক ডিফু লামডিং ৰোডৰ কাষত ক্ৰমে 3 কিলো 5 কিলো বনা অঞ্চলতো এনে চুৰিকাণ্ড সংঘটিত হৈ আছে বনৰক্ষী তথা বনকৰ্মী বিনা বাধাই গছ কটা কাৰ্যই কি অৰ্থ বহন কৰে সেয়া সহজে অনুমেয় এই কাণ্ডত কাৰ্বি সাহিত্য পৰিষদৰ অধীনস্থ বন বিভাগৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ তাৎপৰ্যপূৰ্ণভাৱে সম্পত্তি নীৰৱ ভূমিকা পালন পৰিলক্ষিত হৈছে ৰাইজৰ প্ৰশ্ন এনে অৱস্থাত মেকুৰীসকলৰ ডিঙিত এতিয়া টিলিঙা আৰিব কোনে নতুবা পৰ্দাৰ আৰু প্ৰকৃত মেকুৰী কোনে চিনাক্ত কৰি উলিয়াব ষ্টেফান টেনৰ ৰিপৰ্ট কাট নিউজ সন্মিলনত বিধায়ক পুঁজিৰ অন্তৰ্গত কেইবাটাও নিময়মান পদ পৰ্যবেক্ষণ বৈঠান অঞ্চলৰ বিধায়ক ডক্টৰ মানসিং ৰংপিৰ নিম্ন মানদণ্ডৰ কামৰ বাবে বিল পৰিশোধ নকৰাৰ সিদ্ধান্ত বিধায়ক ৰংপিৰ পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ সামৰেনত নিময়মান হৈ থকা কেইবাটাও পথৰ পৰ্যবেক্ষণ কৰে বিধায়ক ডক্টৰ মানসিং ৰংপিয়ে SOPD আঁচনিৰ অধীনত নিৰ্মাণ কৰা ভালেকেইটা পথৰ ভিতৰত হামৰেন তিৰিকিম পথ ৰংচিং ডন ডেং জিৰিছ আৰু নিউ মিছন চেণ্টাৰ কমপ্লেক্স পথৰ কাম অতি নিম্ন মানদণ্ডৰ হৈছে বুলি প্ৰকাশ কৰে স্থানীয় বিধায়কগৰাকীয়ে হামৰেন গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ তত্ত্বাৱধানত পথকেইটা নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে যদিও পথটিৰ গুণগত মানদণ্ডক লৈ মুঠেও সন্তুষ্ট নহয় বিধায়ক মানসিং ৰংপি প্ৰায় 3 কোটি টকাৰ ব্যয়েৰে নিৰ্মিত হামৰেন তিৰিকিম পথ 1.5 কোটি টকা ব্যয়েৰে নিৰ্মিত ৰংচিং ডন ডেং জিৰিছ পথ আৰু 61 লাখ টকাৰ ব্যয়েৰে নিৰ্মিত নিউ মিছন চেণ্টাৰ কমপ্লেক্সৰ কাম অতি নিম্ন মানদণ্ড হোৱাৰ বাবে ঠায়ে ঠায়ে গাঁতৰ সৃষ্টি হৈছে কিছু ঠাইত পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱাৰ আগতে বিল আদায় কৰা বাংপতা ঠিকাদাৰসকলক অতি শীঘ্ৰে উন্নত মানদণ্ডৰ কাম কৰাৰ নিৰ্দেশ দিয়াৰ লগতে পুনৰবাৰ পথৰ কাম পৰ্যবেক্ষণ কৰিহে বিলত স্বাক্ষৰ প্ৰদান কৰাৰ কথা প্ৰকাশ কৰে বিধায়ক মানসিং ৰংপিয়ে উল্লেখযোগ্য যে নিম্ন মানদণ্ডৰ কামত উদগনি যোগোৱা গড়কাপ্তানি বিভাগটোৰ একাংশ কনিষ্ঠ অভিযন্তায়ো কামৰ মানদণ্ড নিম্নগামী হৈছে বুলি স্বীকাৰ কৰে ইয়াত পৰ্যবেক্ষণ কৰাটো এই ষ্টেটছ ওন প্ৰায়ৰিটি ডেভেলপমেণ্ট বুলি কয় SOPD ক'লে সেইবিলাক কামটো প্ৰায় নিৰ্মাণ কৰাটো শেষ হৈছে সেইবিলাক চাব আহিছোঁ হয় কামটো শেষ কৰিছে কিন্তু কিছুমান জেগাত মানে যিমান যিটো ষ্টেণ্ডাৰ্ডত বনাব লাগে সেই ষ্টেণ্ডাৰ্ডত বনাৰ কাৰণে কিছুমান জেগাতো এইটো দাবী গৈছে সেইবিলাক অৱশ্যে হয় এতিয়া 3 বছৰলৈকে সিহঁতৰ কণ্ট্ৰেক্টৰসকলৰ মানে দায়বদ্ধতাটো আছে সেই দায়বদ্ধতা মতে মানে সেইবিলাক কামটো আকৌ মেৰামতি সেইটো কৰিব লাগিব কণ্ট্ৰেক্টটো মানে লওঁতে দায়বদ্ধতাটো তাতে আছে সেই দায়বদ্ধতাটো তেখেতসকলে নিজে ভালকৈ পঢ়ি ল'লে যে তাত মেইনটেনেঞ্চ কৰাটো সেই 3 বছৰলৈকেতো এই SOPDটো তাত সেই বাধ্যতামূলক সেইটো ছেটিছফাইডটো সম্পূৰ্ণ হোৱা নাই কাৰণ মানে যি দেখা গৈছে আপোনালোকেও মানে ইয়াত আহোঁতেই
দেখিছে যে কিছুমান জেগাত বেয়া হৈছে। নামটো হ'ল নিউ মিছন চেণ্টাৰ কমপ্লেক্স ৰোড, এপ্ৰ'চ ৰোডটো নিউ মিছন চেণ্টাৰ কমপ্লেক্স। এইটো এনেই 1200 মিটাৰ আছে, কিন্তু এইখিনিলৈকে 1 কিলোমিটাৰ হয় আৰু 200 মিটাৰ অলপ টাৰ্ণিং এটা দি পেলাই সেইটো ৰাস্তাত মিলাবলৈ এষ্টিমেট দিয়া হৈছে, কিন্তু পাছ হোৱা নাই এতিয়ালৈকে। পাছ হ'লে এইটো গ্ৰেডটো মিলি যাব আৰু এতিয়া এইখিনিলৈকে 1 কিলোমিটাৰ। বৈঠালাংছৰ পৰা জাছন ইংগিৰ ৰিপৰ্ট কাট নিউজ। অসম সীমান্তৰ প্ৰসংগক লৈ অকণো উদ্বিগ্ন নহয় ৰাজ্য তথা জিলা প্ৰশাসন আৰু চৰকাৰ। অন্ততঃ এনে পৰিলক্ষিত হৈছে আজিৰ তাৰিখত সীমান্তৰ অৱস্থা। হয়, নগালেণ্ড অসম সীমান্ত কাৰ্বি আংলঙত বিবাদমান সীমা সমস্যাক লৈ অকণো উদ্বিগ্ন নহয় ৰাজ্য তথা জিলা প্ৰশাসন আৰু চৰকাৰ। ধনশিৰি পৰিষদ সমষ্টিৰ অন্তৰ্গত দলদলি সংৰক্ষিত বনাঞ্চলৰ 1 নং সীমান্ত চিহ্নিত পিলাৰ পৰা বৈদ্যুতিকৰণৰ কাম আৰম্ভ কৰিছে নগালেণ্ডৰ লোকে। এইবাৰ স্বয়ম্ভূ নগালেণ্ডৰ প্ৰশাসনে এই কামত তদাৰক কৰা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে 2 সীমামূৰীয়া অঞ্চলত শান্তিৰ পৰিস্থিতি অক্ষুণ্ণ থকাৰ বাবে কেইবাদিনৰ আগতে নগালেণ্ড আৰু অসমৰ মেজিষ্ট্ৰেট পৰ্যায় আলোচনা সম্পাদিত হয়, কিন্তু এই ফলশ্ৰুতিত সীমা সমস্যা সমাধান হোৱাৰ পৰিৱৰ্তে অধিক সংখ্যাত নগাই কাৰ্বি ভূমিত বাসগৃহ নিৰ্মাণৰ লগতে এইবাৰ আৰম্ভ হৈছে বিনা বাধাত বৈদ্যুতিকৰণৰ প্ৰক্ৰিয়া। নীৰৱ ভূমিকা পালন কৰা দেখা গৈছে অসম তথা কাৰ্বি আংলং জিলাৰ প্ৰশাসন তথা চৰকাৰ। মংগলিংহিৰ ৰিপৰ্ট কাট নিউজ। দীৰ্ঘদিন ধৰি এক অচিন ৰোগত আক্ৰান্ত ডকমকাৰ পাকলম কামৰ 19 বছৰীয়া যুৱতীৰ নাম কাছাং সিংনাৰ্পী। উন্নত চিকিৎসা প্ৰদানৰ বাবে বাহিৰৰ ভাল চিকিৎসালয়লৈ নিবলৈ অক্ষম দৰিদ্ৰ পিতৃ মাতৃয়ে এতিয়া অৰ্থৰ সহায় বিচাৰিছে কোনো সহানুভূতিশীল বিত্তবানৰ। এয়া হুইল চেয়াৰত জীৱনৰ 19টা বসন্ত অতিবাহিত কৰা দুৰ্ভগীয়া যুৱতী। মহামায়া পৰিষদ সমষ্টিৰ অন্তৰ্গত পাকলম গাঁৱৰ মেইন তাৰো গাঁৱৰ নিবাসী স্বাৰ্থে সিংনাৰৰ জীয়ৰী কাছাঙক নিজৰ সামৰ্থ্য অনুসাৰে নগাঁও হস্পিটেললৈ নিলে চিকিৎসাৰ বাবে। যদিও একো সুফল নধৰিল, উপায় নাপাই বিভিন্ন মন্দিৰ বিভিন্ন পূজাৰী বৈদ্যৰ কাষ চাপিল পৰম্পৰাগত ৰীতিৰে পূজা সম্পাদন কৰিলে, আৰোগ্যৰ নাম নলয় ৰোগৰ। তথাপি জীয়ৰীক লৈ আশাবাদী দুৰ্ভগীয়া পিতৃ মাতৃয়ে বিচাৰিছে কোনো সদাশয় তথা সহানুভূতিশীল ব্যক্তি তথা সাহিত্য পৰিষদৰ CM তুলিৰাম ৰংখা, স্থানীয় জনপ্ৰতিনিধি লুনচিং তেৰণৰ পৰা অৰ্থৰ সাহায্য, যাতে 19টা বসন্ত গৰকা মৰমৰ জীয়ৰীজনীৰ মুখত এমুকুৰা হাঁহি বিৰিঙাব পাৰে। দৰিদ্ৰ তথা দুৰ্ভগীয়া এই পিতৃ মাতৃৰ দুখৰ বিননি তথা প্ৰাৰ্থনা কোনো জনপ্ৰতিনিধি তথা সদাশয় ব্যক্তিয়ে শুনিবনে? Asi mili usu hedi amehang getek na labang susu kaciru lok lason disa asi mangkuta lason si dubom lason ni tumta langgian ke langlo cirayan cira lo asi la rong ni tum hongharia ronta ikatli thijo pone e lason ডকমকাৰ পৰা জেমছ মিলিকৰ ৰিপৰ্ট কাট নিউজ। সময় হৈছে বাণিজ্যিক বিৰতিৰ। আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। Want to increase the productivity of your crops or thinking to buy machinery tools and agricultural equipment? Here's the one-stop destination for your needs. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited is here to fulfill all your needs. Here you will get
3 wheels auto rickshaw, auto truck, tractor, power tiller, tempo, etc. Facilities and tools available are water tank, 2-wheel farm hand tractor with reaper, H-wheel, land leveler, cultivator, rotavator, hydraulic trailer, etc. For loan facility and further details, please contact at 7002045078 or 9854923592. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited, Rongkhelan, Difu, Karbi Anglong. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতি পিছত পুনৰ বাতৰি মজিয়াত কেছে ইংলং ফৰ শাখাৰ সম্প্ৰসাৰণ ডিফু চেক্সো লাংছত আজি এক অনুষ্ঠানৰ জৰিয়তে গঠন কৰা হয় কেছে মালং উপশাখাৰ গঠন ডিফু চেক্সো লাংছত গঠন কৰা হ'ল ডিফু ৰংথেং স্থিত কেছে ইংলং ফৰ উপশাখা চেক্সো লাংছত টেকেলাংজুন কেছে শাখা সভাপতি জয়থ টেৰাঙৰ পৌৰোহিত্যত অনুষ্ঠিত এই সভাত কেছে কেন্দ্ৰীয় কমিটিৰ সম্পাদক থাংচিং টিমু উপসভাপতি মিৰ্জেং কোৰ লগতে বুদ্ধ টেৰাং বিষ্ণু বে বলৰাম ইংটি প্ৰমুখ কেন্দ্ৰীয় কমিটিৰ কাৰ্যনিৰ্বাহক সদস্য কেছে হাওৰাঘাট আঞ্চলিক কমিটিৰ বিষয়া সদস্য প্ৰমুখ বিশিষ্ট ছাত্ৰ নেতাসকল উপস্থিত থাকে সভাত আলোচনাৰ অন্তত সৰ্বসিদ্ধান্ত ক্ৰমে মহেশ্বৰ ৰংপিক সভাপতি মিন্দাৰ টেৰণক সম্পাদক হিচাপে লৈ এখনি শক্তিশালী উপশাখা কমিটি গঠন কৰা হয় Labangso amai bang Tekelangjun head branch Pensipatir Pipono under Hauragat Regional Committee. Laban penana jagding pen deltum kamatha. Labangso along rilong deltum laso branch kesengi pu bonso tambe tunun serapini an bang chuno kado we ada riso ijang salah sampai marah tum an tamai nak cara dulu apan dorong sar tum an sampai ini tum along cara dulu alang litum pensi bidi sore enton pensi non la dak branch bang top la an so sei pangtang poi pensi ni tum cesik pono Urun Lecter Report Cut News ডিফুত কাৰ্বি ইউথ অৰ্গেনাইজেশ্যনৰ 6 সংখ্যক প্ৰতিষ্ঠা দিৱস কেক কাটি উদযাপন কৰে সংগঠনটোৰ প্ৰতিষ্ঠা দিৱস ইউথ অৰ্গেনাইজেশ্যনৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আয়োজিত অনুষ্ঠানত কল্যাণ আশ্ৰমৰ তৰফৰ পৰা বিতৰণ কৰা হয় শিক্ষণ সামগ্ৰী সংগঠনটোৰ 6 সংখ্যক এই প্ৰতিষ্ঠা দিৱসত বজাৰো এডুকেশ্যন ফাউণ্ডেশ্যন কমল সিং ক্ৰামছা ইংলংগিৰি কোঅপাৰেটিভ ছ'চাইটিৰ সভাপতি সঞ্জয় হাজৰিকা কল্যাণ আশ্ৰমৰ ৰাজ্যিক স্বাস্থ্য বিষয়া ডক্টৰ আৰ বি মিশ্ৰ কল্যাণ আশ্ৰম কাৰ্বি আংলঙৰ সম্পাদক খনসিং বে প্ৰমুখ ভালে সংখ্যক বিশিষ্ট ব্যক্তিসকলে অংশ লয় নিউজ টেক্স ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ